নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেলৰ আৰু এটা ভিডিঅ' লৈ মই বিশালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ৰূপটো দেখি আপোনালোকে গম পাইছেই চাগে আজি মই শুৱাৰ বিছনাৰ পৰাই ৰাতিপুৱাৰ শুৱাৰ বিছনাৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া বাজিছে 9:30 আৰু কালি ৰাতি শুৱা দেৰি হোৱাৰ কাৰণে আজি উঠা বহুত দেৰি হৈছে আৰু আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোক সকলো দেখুৱাবলৈ ট্ৰাই কৰিম এতিয়া পোনপ্ৰথমে যাওঁ মই গা ধুবলৈ আৰু গা ধুই আহি কি কৰোঁ কি নকৰোঁ দেখুৱাবলৈ ট্ৰাই কৰিম আৰু আজি আমাৰ ঘৰত কোনোবা স্পেচিয়েল গেষ্ট এজন আহি আছে গতিকে মানে কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাব ট্ৰাই কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব ঘৰলৈ আলহী সোমোৱা দেখুওৱা নহ'ল কিন্তু আমি ডাইৰেক্ট ফুৰিবলৈ ওলাইহে গ'লোঁ এইজনে হ'ল আমাৰ বিখ্যাত সেই আলহীজন মোৰ পৰম বন্ধু বহুদিনৰ মূৰত মাকৰ সৈতে আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল তাকে ভাবিলোঁ দুই এপাক ওলাই যাম ওচৰতে পিকনিক পাৰ্টি এটা লাউড মিউজিক বজাই খানা খাই আছিল গতিকে মই ভইচটো মিউট কৰি দিব লগা এতিয়া আহি পালোঁ ঘৰ আৰু এতিয়া খাম ভাত কাৰণ 2টা বাজিল আৰু ৰাতিপুৱাৰ পৰা মই একোৱেই খোৱা নাই গতিকে সিহঁতৰ লগতে ভাতটো খাই লওঁ আৰু ভিডিঅ'টো চাই থাকক আমলেট বনাই আছোঁ ৰ'দ পুৰাই আছোঁ আৰু ল'ৰা পুৰা গেমত বিজি গেমিং মানুহ আৰু 24 hours later. আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিছে 10:15 মই দুদিনৰ ব্লগ একেলগে একেটা ব্লগতে মই একেলগে মিলাই দিম আজি দিনটো কেনেদৰে কটাওঁ কেনেদৰে নকটাওঁ আৰু আজি কিবা এটা কৰিম আপোনালোক সকলোকে দেখুৱাবলৈ ট্ৰাই কৰিম গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক এতিয়া যিহেতু মই এতিয়া শুই উঠিছোঁহে গা পাটো ধোৱাই নাই গতিকে পোনপ্ৰথমে মই গাটো ধুই আহোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক গা ধুই আহি গ'লোঁ আৰু এতিয়া গুচাই আছোঁ নহৰু কাৰণ নহৰু গুচাওঁতে চাগে আপোনালোকে গম পাইছেই যে আজি খানা এটা আছে আৰু খানাটো কাৰ লগত খাওঁ কোন আহিব আৰু কিমান ডাঙৰ খানা আপোনালোকক সকলোবোৰ দেখুৱাম গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকক এতিয়া মই নহৰুখিনি গোটেইখিনি গুচাই লওঁ তাৰপিছত মাক পিচিব দিম তাৰপিছত আমি খানাৰ জেগালৈ লৈ যাম কাৰণ ঘৰতে সকলোবোৰ প্ৰিপেৰেশ্যন কৰি লৈছোঁ আৰু খানাটো কিন্তু ঘৰত নহয় খানাটো কিন্তু এফালে বাহিৰত খাম গতিকে আমাৰ খানাৰ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম খানাটো কিমান ডাঙৰ খানা কিমান মানুহ আহে কি খাওঁ সকলোবোৰ দেখুৱাবলৈ ট্ৰাই কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাওক খানাৰ এয়া ইটা তৰি আছোঁ চৌকা বনাই আছোঁ দেই দালি মোৰ হাতখনো ধোৱা লাগিছে ছিগি আছোঁ মান ধনিয়া দালিত দি খাবলৈ পৰি গ'ল মান ধনিয়া ছিগি আছোঁ মই বেক কেমেৰা দি দেখুৱাইছোঁ সৰু হৈ আছে পুলিকেইটা আমাৰ কুটনি বাঢ়িছা বিশাল কেনেকৈ বনাইছা খাই চাই ক'বা অঁ নিমখ দিলা নহয় বনাই আছোঁ নিমখ দিলা নহয় নিমখ দিলা অঁ ৰংটো উঠিছে ৰ'দত মাংস বনাই আছোঁ ৰংটো উঠিছেনে অঁ দেখিছে ৰ'দত মাংস বনাই আছোঁ আৰু কিমানে ৰখি আছে তোমাৰ মাংস খাবলৈ অঁ এওঁ খুব লাজ দেই খুব লাজ মাংস বুলি ক'লে মানে সদায় আগতীয়াকৈ থাকে আৰু দেখিছা নহয়
মাইনা কোৱাচোন মাংস খাবানে মাইনা মাংস খাবা খাবানে অঁ ধৈৰ্য ধৰ প্ৰতিম হ'ব আৰু ধৈৰ্য ধৰ প্ৰতিম পাবি আৰু মাংস হ'ব এতিয়ালৈ হ'ব বনাই আছোঁ মাংস হাঁহৰ মাংস হাঁহৰ মাংস গৰম লাগে বনাই আছোঁ খানা আৰু তাৰ মাজতে অলপ চৌকা কাষৰ পৰা উঠি আহিছোঁ কাৰণ ইমান গৰম পৰিছে ন ৰ'দটোত মানে বনাই আছোঁ যে বহুত ঘামি জিবি গৈছোঁ ভাবিলোঁ অলপ তাৰপাছত লগৰ প্ৰতিমক তাক চৌকা জপাই দি থৈ আহিছোঁ তই বোলো কি কৰ কৰি থাক আৰু মই অলপ বোলো বাহিৰৰ ফালে ওলাই যাওঁ গতিকে ওলাই আহিছোঁ গতিকে ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা হৈছে সুন্দৰ প্ৰতিম বহুত ধুনীয়াকৈ সুন্দৰ চুনু কেনেকুৱা হৈছে থেংক ইউ মই খানা খাই আহিলোঁ বৰ্তমান ঘৰত আৰু ইহঁতেও ঘৰত গ'লগৈ আজি ব্লগটো মই এইখিনিতে সামৰণি মাৰিছোঁ যদিহে মোৰ ব্লগটো চাই আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি আপুনি প্ৰথম চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু এটা নতুন ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ